জয়ন্তী বিজয়া জয়া পশুপতি। নমস্কাৰ, মই বিশ্বজিৎ বৰদলৈ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠান শিলে দেৱতাৰ কথা কৈ মাজলৈ। আমাৰ আগৰ খণ্ড কেইটিত আমি দুখন কামাখ্যা দেৱালয়ৰ বিষয়ে কথা পাতিছিলোঁ। তাৰ মানে নীলাচল পৰ্বতৰ কামাখ্যা মন্দিৰ আৰু শিলঘাটৰ কামাখ্যা মন্দিৰ। আজি আমি ৩ নম্বৰ কামাখ্যা মন্দিৰলৈ আহিছোঁ। তেনেহ'লে আহক মোৰ লগত এই কামাখ্যা মন্দিৰ দৰ্শন কৰকহি। এই দেৱালয় খেত্ৰীত আছে। এই দেৱালয় খেত্ৰীৰ কামাখ্যা মন্দিৰ বুলিও কোৱা হয়। আপোনালোকে ৫১খন শক্তিপীঠৰ কথাটো শুনিছেই। তাৰ উপৰিও বহুতো উপপীঠ আছে। আমাৰ অসমতো কেইবাখনো উপপীঠ আছে। এইখনো এখন উপপীঠেই হয়। এই মন্দিৰ ডিমৰীয়া ৰজাই স্থাপন কৰা। আচল বা পুৰণা মন্দিৰটো এটা বেলেগ স্থানতহে আছিলে বুলি কোৱা যায়। কিম্বদন্তীৰ মতে তাত দেৱী সতীৰ আঁঠুৰ এটুকুৰা পৰিছিল বুলি কোৱা হয়। আঁঠুৰ এডোখৰ মেঘালয়ৰ জয়ন্তীয়া পাহাৰৰ নাৰ্টিয়াং বুলি ঠাইডোখৰতো পৰিছিল বুলি কোৱা হয়। দেৱীয়ে ডিমৰীয়া ৰজাক সপোনত দেখা দিলে। তেখেতে ক'লে যে দেৱীৰ মন্দিৰ গুপ্ত স্থানত আছে, তাতেই অংগ পৰিছিল। তাৰে এডোখৰ অংগ আনি এই স্থানত ৰজাই যেন এটি নতুন মন্দিৰ বনায়। ৰজাই দেৱীৰ আদেশ মতে সেই স্থানৰ পৰা অলপ অংগ বা মাটি আনি এই খেত্ৰীৰ দেৱালয় নিৰ্মাণ কৰে। ঠাইডোখৰ নিৰীক্ষণ কৰোঁতে দেৱালয় কিন্তু অতি প্ৰাচীন যেন নালাগিলে। পুৰোহিতক সোধোতে তেখেতে ক'লে যে এই মন্দিৰ অলপ আগলৈ আছিলে, য'ত বৰ্তমান বলিশাল আছে। ভক্তপ্ৰাণ ৰাইজৰ আগমন বাঢ়োঁতে এই মন্দিৰ অলপ পিছলৈ নতুনকৈ নিৰ্মাণ কৰা হ'ল। এই মন্দিৰৰ মূৰ্তি কিন্তু অতি প্ৰাচীন। কেইবাজনাও দুৰ্গা মূৰ্তি দেখিলোঁ। প্ৰত্যেকজনা মূৰ্তি অতি সুন্দৰ আৰু অতি মৰম লগা হয়। আমি মন্দিৰৰ ভিতৰত অতি প্ৰাচীন ৰজাদিনীয়া খৰ্গ আদিও দেখিলোঁ। বোধ হয় যে এই মন্দিৰত প্ৰাচীন কালত নৰবলি প্ৰথাও চলিছিল। এই মন্দিৰত দুৰ্গা পূজা অতি উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হয়। কিন্তু মোৰ অনুসন্ধিক্ষু মনৰ আৰু বেছি অন্বেষণ কৰিবলৈ ইচ্ছা গ'ল। এটা ভিতৰৰ পৰা আহ্বান আহিল। আহ্বানৰ মতে মই সেই গুপ্ত স্থানৰ সেই মন্দিৰটিৰ অনুসন্ধানত ওলাই গ'লোঁ। বহু দূৰ গৈ বহু ঠাই ঘূৰি সেই স্থানত আমি উপস্থিত হ'লোহি। ডিমৰীয়া ৰজাৰ কথা মনত পৰিল। তেতিয়া মনলৈ কেইবাটাও নাম ৰিঙিয়াই উঠে, যেনে তিৱা ৰজা, গোভা ৰজা, আৰিমত্ত ৰজা আৰু জোঙাল বলহু। ৰীতা চৌধুৰী বাইদেউৰ দেওলাংখুইখনো মনত পৰিল। কৃত্ৰিমতাই স্পৰ্শ নকৰা এই ঠাইৰ মনোৰম দৃশ্য দেখি মন উপচি পৰিল। কিন্তু অলপ ভয়ো লাগি আছিল। যিমান আগবাঢ়ি গ'লোঁ ঠাইডোখৰ জয়াল জয়াল লগা হ'ল। শেষত গুপ্ত স্থানত গৈ পালোঁ। তাত এখন বেদী আছে আৰু এটা নৱনিৰ্মিত কোঠা বা কক্ষ আছে। বেদীখন শিলত কটা হয় আৰু অতি প্ৰাচীন। সেই বেদীখনত শিলৰ কাৰুকাৰ্যও কৰা আছিল। এয়া দেৱী ৰণচণ্ডীৰ স্থান হয়। মই সেৱা জনালোঁ। হাতত কিন্তু অৰ্চনা কৰিবলৈ একোৱেই নাছিল। সেৱা জনাওঁতে গা শিয়ৰি উঠিল, নোমবোৰ থিয় হৈ গ'ল। এটা অদ্ভুত শক্তিৰ অনুভৱ কৰিলোঁ।
আমি আহি পাইছোঁ ৰণচণ্ডী থান। ৰণচণ্ডী থানতে সেই অংগ পৰিছিলে, যিটো কাৰণে এয়া এখন উপপীঠ হয়। ইয়াৰ পৰাই অংগৰ এক ভাগ লৈ গৈ পেলাই খেত্ৰীৰ কামাখ্যা মন্দিৰ নিৰ্মাণ কৰা হৈছিলে। খবৰ পোৱা মতে জংঘলৰ ভিতৰত হেনো এখন প্ৰাচীন লিপিও আছে, কিন্তু শাওণৰ মাহত সাপ ওলায় বুলি আমি তালৈ নগ'লোঁ। আৰু ঠাইডোখৰ দেখি হাতী বা বাঘ ওলায় বুলি আমাৰ মনত সন্দেহ হৈ আছিলে, সেইবাবে আমি সোনকালে ওলাই আহিলোঁ। আশা কৰোঁ আপোনালোকে আজি খণ্ডটিও উপভোগ কৰি ভাল পালে। পুনৰ লগ পাম এক নতুন কাহিনী লৈ এক নতুন স্থানত। তেতিয়ালৈকে নমস্কাৰ। জয়